বিশ্ব শৰ্মা ডাঙৰীয়া কৈ দিয়ক যে আমাৰ ঋণখিনি মাৰি দিব নোৱাৰো মোৰ মিছেছই যেতিয়া নেকি পেটুকুট কিনিব পৰা নাই ব্লাউজ কিনিব পৰা নাই আপোনালোকৰ ঋণ মাৰিব নোৱাৰো বুলি পিনে তেওঁ কৈ দিয়ক মালিক মাতি দিলেও নহব মালিক সাবসিডি দিলেও নহব মালিক মাতি দিলেও নহব মাইক্ৰ'ফাইনেন্স উদগনি আৰু হকা আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণৰ সময়তে খ বঞ্চিত মহিলাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত আজি 16 তাৰিখ সোমবাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধৰ বিৰুদ্ধে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও খ বঞ্চিত মহিলাৰ জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি উদ্যোগত আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় তাৰ পিছতে প্ৰতিবাদী মহিলাসকলে মাইক্ৰ'ফাইনেন্স উদগনি আৰু হকা আঁচনিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা সভাস্থলীৰ অভিমুখে প্ৰতিবাদী যাত্ৰা আৰম্ভ কৰে যদিও অসম আৰক্ষী প্ৰশাসনৰ বৃহৎ বাহিনী মোতায়েন কৰি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰা পৰিলক্ষিত হয় এই প্ৰতিবাদৰ সময়ত কেইবাগৰাকী প্ৰতিবাদী মহিলা শাৰীৰিকভাৱে অসুস্থ হৈ মূৰ্ছা যোৱাও পৰিলক্ষিত হয় মাইক্ৰ'ফাইনেন্সক ঋণ মাফক লৈ যোৱা এই প্ৰতিবাদে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া কথা হ'ল মাইক্ৰ'ফাইনেন্স ঋণ মাফৰ লৈ বঞ্চিত মহিলাসকলৰ এই প্ৰতিবাদে আগন্তুক লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দ্য আছাম অপিনিয়ন চাওক মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই নামত এই আন্দোলনটো হৈছে আৰু এই মহিলাসকলে বেলেগ একো নাই চৰকাৰৰ ওপৰত বিশ্বাসটো আছে যে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিব কিন্তু তেওঁলোকে এখন নাটক কৰিছে এতিয়াতো থিয়েটাৰৰ বতৰ আপোনালোকে দেখি আছে এতিয়া গাঁৱে গাঁৱে থিয়েটাৰবিলাক চলিবলৈ আৰম্ভ কৰিছে ইয়াৰে এখন নাটকৰ নাম দিছে তেওঁলোকে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই আৰু ইয়াতে মাইক্ৰ'ফাইনেন্সৰ যদি ঋণেই ৰেহাই দিছে এই মানুহবিলাকে ইয়াতে কি কৰিছে ইয়াতেতো তেওঁলোকে ঘোঁৰা ঘাচ কাটিবলৈ অহা নাই ইয়াতেতো তেওঁলোকে টাইম পাছ কৰিবলৈ অহা নাই ইয়াতে মাইক্ৰ'ফাইনেন্সৰ নামত যিখন নাটক কৰিছে সেইখন উদঙাই দিবলৈ আহিছে ইয়াতে 1 নম্বৰ কথাটো হৈছে মাইক্ৰ'ফাইনেন্স যদি ঋণ ৰেহাই দিয়ে তেতিয়াহ'লে এই কোৰ্টৰ পৰা চমন পঠোৱা কাৰবাৰটো বন্ধ কৰিব লাগে মাইক্ৰ'ফাইনেন্সে যদি ৰেহাই দিয়ে মাইক্ৰ'ফাইনেন্সৰ কোম্পানীৰ যিবিলাক মেনেজাৰ আছে এই মেনেজাৰবিলাকক গাঁৱে গাঁৱে ঘৰে ঘৰে পইচা পাতি তোলা কাৰবাৰটো বন্ধ কৰি দিব লাগে মাইক্ৰ'ফাইনেন্সৰ যদি ৰেহাই দিয়ে তেওঁলোকে মানুহখিনিক ভাগ বতৰা কৰিবলৈ বন্ধ কৰি দিব লাগে যদিহে বন্ধ কৰি নিদিয়ে আপোনালোকে দেখিব যে এই মানুহখিনিয়ে আহিব লগা সময়ত আজিৰ দিনটোতেই 12:30 বজাৰ লগে লগে আমি ইয়াৰ পৰা মন্ত্ৰীক আমি লগ কৰিবলৈ গৈ আছোঁ মন্ত্ৰীৰ পৰা কথা ল'ম কি বাৰ কি তাৰিখ কি মাহ কোন সময়ত আমাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিব আৰু এই কথাটো যদি ডিচিয়ে কৈ দিয়ে আমি ইয়াৰ পৰা গুচি যাম আমাৰ কথা একো নাই তেওঁলোকে কিন্তু আমাক ডেট তাৰিখ মাহ লাগে কিবা এটাতো লাগিব আমাক এই 3টা জেনুইন দাবী লৈ আহিছোঁ এই 3টা দাবীও যদি তেওঁলোকে পূৰণ কৰি দিবলৈ সমৰ্থ নহয় তেতিয়াহ'লে কিন্তু আমি মন্ত্ৰীক ঘেৰাও কৰিম এই কথাটো আমি আপোনালোকৰ মিডিয়াৰ আগত কথা দিছোঁ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিম হেমন্ত মামাই কৈছিল বিশাল সভা পাতি মই বাৰে বাৰে একেটাই কথাই কৈ আছোঁ ইমান বিশাল সভা এখন পাতি তেওঁৱে আমাক ঋণ ৰেহাই দিম আইসকলক বুলি ক'লে আইজনীক বুলিতো কোৱা নাছিলে তেওঁলোকে আইসকলক বুলি কোৱাৰ কাৰণে 20 চনৰ পৰা সকলো মহিলাই দিয়ে আছিলে কোনোবাই কাণফুলি বিক্ৰী কৰি হ'লেও
দিবলৈ ৰেডি আছিলে কিন্তু তেওঁৱে যেতিয়া এই ঘোষণাটো কৰিলে ইলেকশ্যনৰ হাৱা দিলে তেতিয়া মহিলাবিলাকে আমাৰ যিহেতু ঋণ ৰেহাই পাম বুলি তেওঁলোকে ৰাখি দিলে লোনটো এতিয়া আমাক 25,000 50,000 আৰু 1 লাখ বুলি তেওঁলোকে কৈ আছে 25,000 মানুহ পাবলৈ থাকিব 1 লাখৰ কথাটো বা 50,000 কথাটো আৰু কিমান মানুহ থাকি যাব তেতিয়াহ'লে আমাৰ সমস্যাবোৰতো বাঢ়ি যাব আমিতো এটা ঋণে ঘূৰাব পৰা নাই মানুহবিলাকে তাত যদি চক্ৰবৃদ্ধি লগাই দিয়ে তেওঁলোকে এই মহিলাবিলাকে কেনেকৈ ঘূৰাব সেইটো আমাৰ সমস্যা আহিছে সেইকাৰণে আমি DC ছাৰৰ ওচৰলৈ আহিছোঁ তেখেতে আমাক দিন আৰু ডেট দিব লাগিব আৰু যদি তেখেতে নিদিয়ে আমি মন্ত্ৰী ডাঙৰীয়া আহিছে আমাৰ সেই সভাস্থলীত আমি তালৈ যাবলৈকো আমি ৰেডি আছোঁ